ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পোষ্ট নেম ফুড সেফটি অফিচাৰ FSO গ্ৰুপ C এপ্লাই মোড অনলাইন হ'ব আৰু হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। এতিয়া বৰ্তমান গ্ৰেড 3 পোষ্টসমূহ ওলাইছে, তাৰ পাছত অনাগত দিনত গ্ৰেড 4ৰো নটিফিকেশ্যন দিয়া হ'ব, তেতিয়া আপোনালোকক মই জনাম। ইয়াৰ তলতে দেখিবলৈ পাইছে চেলাৰী ফুড সেফটি অফিচাৰৰ চেলাৰী কেনেকুৱা হ'ব 29,200 টকাৰ পৰা 92,300 টকালৈকে এইটো ফুড সেফটি অফিচাৰৰ চেলাৰী হ'ব। তাৰ তলতে দেখিবলৈ পাইছে এজ লিমিট কিমান হ'ব লাগিব। মিনিমাম এজ 18 বছৰ মিনিমাম এজ হ'লে এপ্লাই কৰিব পাৰিব। মেক্সিমাম হ'ব লাগিব 37 বছৰ আৰু এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুলছ। গভৰ্ণমেণ্টৰ যিটো ৰুল আছে এজ ৰিলেক্সেশ্যন তাৰ মতেই আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব। ইয়াৰ তললৈ দেখিবলৈ পাইছে চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব। ফাৰ্ষ্ট ৰিটেন এক্সাম হ'ব, তাৰ পাছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যনো হ'ব লাগিব। কেণ্ডিডেট শুড হেভ পাছ বেচেলৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। যিকোনো এটা বেচেলৰ ডিগ্ৰী থাকিলেই আপোনালোকে এই পষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু তাৰ তলতে ইয়াত দেখিবলৈ পাইছে কি ডকুমেণ্টছ দৰকাৰ হ'ব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এইসমূহ আপোনালোকৰ ডকুমেণ্টছ দৰকাৰ হ'ব এই পষ্টটোত এপ্লাই কৰিবৰ বাবে। অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট 9 মাৰ্চৰ পৰা অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে 29 মাৰ্চ 2026। মই অনাগত ভিডিঅ'ত আপোনালোকক কেনেকৈ এপ্লাই কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণকৈ জনাই দিম। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব। আৰু আমাৰ চেনেলটিলৈ যদি আজি প্ৰথম ভিজিট কৰিছে তেন্তে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই যাবলৈ চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।